आंनि हा आंनि हादर एबा मेरी माटी मेरा देशखौ लोब्बा लाखिनानै दिनै गरेस्वर नोगोर आफादनि बानजायनायाव दिनै मोनसे हाबाफारि लादों। दिनै गरेस्वर नोगोर आफादनि बानजायनायाव गरेस्वर नोगोर आफादाव थानाय गं 8 वार्डनि रायजो राजाखौ लानानै भारत हादरा उदांस्रि जानाया 75 बोसोर जानायखौ लोब्बा लाखिनानै गाहाय मन्त्रि नरेन्द्र मोदी बिथांनि बिथोन होनाय बायदियै आंनि हा आंनि हादर बे हाबाफारिखौ लानाय जादों। थिग बे लेखायै गरेस्वर नोगोर आफादनि बेन्दोंआव थानाय PWDनि आइबिनि लांगोनानिफ्राय हानजा सुनानै गरेस्वर नोगोराव थानाय बिष्णु राभा भवनाव ज' जानानै सानसेनि हाबाफारि लानानै मोनसे मेहेरगोनां हाबाफारि लानाय जायो। बे हाबाफारियाव बाहागो लायो 57 नं रङिया विधानसभा बियाबनि MLA आसाम BJP दोलोनि आफादगिरि भवेश कलिता बिथाङा बिथांजों लोगोसे गरेस्वर बेंखन मावख'नि मावख'गिरि मानव ज्योति बरा फाइखि हानजानि बारग' मावफारिया मिरु लाइमोन गांखं UPPLनि नेहाथारि फुंखा दैमारि, गरेस्वर ब्लक लाइमोन गांखं UPPLनि आफादगिरि करान्ध बर', गरेस्वर मण्डल BJPनि आफादगिरि महेन्द्र बरा, गरेस्वर ब्लकनि TCLCCनि चेयारमेन रमेन बर' बिथांमोनजों लोगोसे गरेस्वर नोगोरनि दैदेनगिरि आरो समाज सिबियारि बिथांमोनजों लोगोसे गरेस्वर नोगोर आफादनि गं 8 वार्डनि सोद्रोमाफोरजों आरो गरेस्वर हालामनि गोबां रायजो राजाया बे हाबाफारियाव बाहागो लायो। बेनि अनगायैबो गरेस्वर नोगोर आफादाव थानाय वार्ड नं 1 आरो 2 निफ्राय गोबां रायजो राजाया हानजा सुनानै बे हाबाफारियाव बाहागो लायो। মোদী ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে সমগ্ৰ ভাৰতবৰ্ষত মেৰা মিটি মেৰা দেশ মোৰ মাটি মোৰ দেশৰ প্ৰতি যি সন্মান এই যে আহ্বানক সঁহাৰি জনাই সমগ্ৰ ভাৰতবৰ্ষতে যি এছৰ পৰা প্ৰতিখন গাঁও প্ৰতিটো গৃহস্থৰ পৰা মাটি সংগ্ৰহ কাৰ্যসূচী আছিলে তাৰ অংশ হিচাপে আমাৰ অসমতো বিভিন্ন প্ৰান্তৰ জৰিয়তে আমাৰ তামুলপুৰ জিলাৰ गरेশ্বৰ অঞ্চলতো এই মাটি সংগ্ৰহ কৰা হৈছিলে। আমাৰ गरेশ্বৰ পৌৰসভাৰ সহযোগত ইয়াৰে এক্সিকিউটিভ অফিচাৰ, চাৰ্কল অফিচাৰ আৰু পৌৰসভাৰ পাৰিষদসকল, স্থানীয় ৰাইজ, আই মাতৃসকলৰ সহযোগত এই মাটি কালেকশ্যনৰ যি অংশ আছিলে মাটি সংগ্ৰহৰ আজি শেষৰ দিনৰ কাৰ্যক্ৰম আমি এটা কলহত গোটেই মিক্সাৰ কৰি এই কলহ মাটি আমি গুৱাহাটীলৈ পঠাই দিম। একলহ মাটি আমাৰ দিল্লীলৈকে যাব, য'ত অমৃতকালত এই অমৃত ভাটিকা ৱাৰ মেমৰিয়েল যি অমৃত ভাটিকা নিৰ্মাণ হ'ব। লগতে অসমতো 42ৰ শ্বহীদ কনকলতাৰ পবিত্ৰ স্মৃতিত যি বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰণে এই মাটি তাত প্ৰদান কৰা হ'ব। তাৰ উপৰিও गरेশ্বৰ অঞ্চলৰ বিভিন্ন সামাজিক ধাৰ্মিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে এই মাটি দি জনসাধাৰণৰ অংশীদাৰিত্ব আৰু জনসাধাৰণ যে অংশগ্ৰহণ অবিহনে কোনো কাৰ্যক্ৰম ছাকচেছ নহয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰতবৰ্ষত যিদৰে কৰা হৈছিল আজি गरेশ্বৰতো এই কাৰ্যক্ৰম সফল কৰা হ'ল। কংগ্ৰেছ দলে মই ভাবোঁ তেওঁলোকে দেশৰ সেনানী, বীৰ জোৱান লগতে স্থানীয় সংগ্ৰামীসকলক সন্মান নকৰে। কৰিলে এনেকুৱা গৰিত মন্তব্য নকৰিলে হয়। য'ত আমাৰ জিন্তু গগৈৰ মেমৰিয়েল দিল্লীত তেওঁৰ নাম থাকিব, যে জিন্তু গগৈ এজন সেনা আছিলে, আমি সকলোৱে জানো কাৰ্গিলৰ শ্বহীদ আছিল তেখেত। লগতে 42ৰ যি আমাৰ শ্বহীদ আমাৰ পৰশী যুৱতী শ্বহীদ কনকলতাৰ পবিত্ৰ স্মৃতিত যি বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কাৰণে তাত এই মাটি প্ৰদান কৰা হ'ব। তো তাত যদি কংগ্ৰেছ দলে বুজি নাপায় তেতিয়াহ'লে আমি কি ক'ম কংগ্ৰেছ দলক? তেওঁলোকে তাৰমানে সেনানীসকলক, বীৰ জোৱানসকলক সন্মান নকৰে। দেশৰ সেই যি হকে প্ৰাণাহুতি দিয়া, জীৱন বলিদান দিয়া সকলকো যদি সন্মান কৰাৰ কাৰণে কংগ্ৰেছ পাহৰি গৈছে, তেতিয়া কংগ্ৰেছ দলটো কিমান অধপতন পিনে গৈছে মই ভাবিব পৰা নাই। গুৱাহাটীৰ বানপানী হ'ল আৰ্টিফিচিয়েল, আৰু গুৱাহাটীৰ বানপানীটো গুৱাহাটীৰ মানুহেই সৃষ্টি কৰিছে, গম পাই নাপায়। তাত যেতিয়া নলা নৰ্দমাবিলাক মাৰি দি ঘৰ বনাই ল'লে, পিটনিবিলাক মাৰি, সেইকাৰণে চচলত এভেকশ্যন কৰিব লগা হৈছিল। তাৰ জলাশয়বিলাক মাটি তাত যে ঘৰ বনোৱা হৈছে আৰু বিভিন্ন কাৰণত তাৰ যিবিলাক মানে আউটলেট আছিলে এইবিলাক বন্ধ হৈছে, আৰু বিভিন্ন ধৰণৰ প্লাষ্টিক সামগ্ৰী তাত আমাৰ ড্ৰেইনবিলাকত পেলাই দিয়ে। জনসাধাৰণ তাত সজাগ হ'ব লাগিব, আৰু চৰকাৰ দায়বদ্ধতাৰে কাম কৰিছে, আগতকৈ কিছু কমাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ আগন্তুক দিনত গুৱাহাটীৰ বানপানীৰ সমস্যাটো গুৱাহাটীবাসীয়ে সমাধানৰ এক ৰূপ পাব। চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত।
কালি এজেচিপিৰ নেতা পলাশ শৰ্মাই কৈছে যে মোৰ মাটিৰ যি অভিযান চলাইছে ইয়াত খিলঞ্জীয়া সুৰক্ষিত নাই প্ৰথমে খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাইছে চাওক শুনক এইখন কোনো শুনক ইমান খিলঞ্জীয়া অখিলঞ্জীয়াৰ কথা নাহে ইয়াৰ মেইন শ্লোগানটো কি আছে যে মেৰা মিটি মেৰা দেশ ইয়াত মই খিলঞ্জীয়া শব্দটো কেনেকৈ সোমাল কিন্তু মোৰ ভাৰতবৰ্ষত সকলো জাতি জনগোষ্ঠী আছে আৰু মাটি ভাৰতবৰ্ষৰ সমগ্ৰ অঞ্চলতে আছে ইয়াতো খিলঞ্জীয়া অখিলঞ্জীয়া মইতো এইবিলাক বুজি পোৱা নাই আপোনালোকে ওলাইছে এইবিলাক পলাশ শৰ্মাক কি কৈছে মই নাজানো কিন্তু আপোনালোকে সুধিলে ইয়াতে খিলঞ্জীয়াৰ শব্দটো কেনেকৈ হ'ব এতিয়া ভাৰতত থকাবিলাক অখিলঞ্জীয়া নেকি নে বাংলাদেশী নে বিদেশী তেওঁলোক আমি কি বাংলাদেশী নেকি আপোনালোকে কওকচোন আপোনালোক কি বাংলাদেশী নেকি এইটো খিলঞ্জীয়াৰ শব্দই নাহে ইণ্ডিজিনিয়াছ পিপল আমি ভাৰতবৰ্ষত থকা সকলোৱে আমি ইণ্ডিজিনিয়াছ খিলঞ্জীয়াসকলেতো ইয়াত আগবাঢ়ি আহিছে ভৱেশ কলিতা কি বাংলাদেশৰ পৰা আহিছে নে পাকিস্তানৰ পৰা আহিছে নে আফগানৰ পৰা আহিছে নে কাবুলৰ পৰা আহিছে নে লণ্ডনৰ পৰা আহিছোঁ মই কোনোবা ইটালীৰ পৰা আহিছে তেওঁলোকক সুৰক্ষা দিয়াৰ কথা কৈছে নেকি তেওঁ বিটিআৰত যিখিনি মাটিৰ অধিকাৰ নাই বুলি কৈছে সেইটো চাওক এইটো এটা বেলেগ অনুষ্ঠান ইয়াত বিটিআৰ ফিটিআৰ এইবিলাক কথা নাহে দেই সেইবিলাক নক'ব আপোনালোকে আমি এখন দেশৰ নাগৰিকক সন্মান দিয়া দেশৰ মাটিৰ প্ৰতি শ্ৰদ্ধা দেশৰ বীৰ বীৰংগাৰ প্ৰতি শ্ৰদ্ধাৰ কথাত আকৌ যদি আপোনাৰ বিটিআৰ ফিটিআৰ কথা ক'ব যে আপোনালোকে আমি কোৱা নাই পলাশ শৰ্মাই কৈছে তেওঁ কৈ থাকক আমি